ধন্যবাদ জনাইছোঁ আৰু বিশেষকৈ আজি যিটো আমাৰ ফলাফল হৈছে অসমত পুনৰ বিজেপিৰ নেতৃত্বত NDA চৰকাৰ গঠন হ'বলৈ গৈ আছে আৰু ইয়াত মই বিশেষকৈ ধন্যবাদ দিব বিচাৰিছোঁ আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেখেতৰ যিটো ব্লেছিং তেখেতৰ যিটো নেতৃত্ব আমাক যথেষ্ট সহায় কৰিছে গৃহমন্ত্ৰী ডাঙৰীয়া আমাক যথেষ্ট সহায় কৰিছে আৰু অসমৰ বিশেষকৈ আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ৰঞ্জিত দাস ডাঙৰীয়া মই তিনিওজনকো ধন্যবাদ জনাইছোঁ মই কংগ্ৰেচুলেশ্যন জনাইছোঁ যে আজি অসমত যিটো ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ল তেখেতসকলৰ যোৱা 5টা বছৰত নিষ্ঠাবানভাৱে ৰাইজক যিটো সেৱা বাঢ়ালে দুখ দুৰ্যোগৰ সময়ৰ সমস্যা বিভিন্ন সমস্যাৰ সময়ত ৰাইজৰ লগত সদায় থিয় দিছে ৰাইজৰ হৈ কাম কৰিছে আৰু ইয়াৰ কাৰণে আজি ৰাইজে পুনৰ এইটো আস্থা আৰু এইটো মৰমটো দেখুৱাইছে মই ইয়াৰ কাৰণে ৰাইজক অসমবাসী ৰাইজক ধন্যবাদ জনাইছোঁ আৰু আজি বিশেষকৈ আমাৰ যিটো সপোন এইটো বাস্তৱত ৰূপায়ণ হ'বলৈ গৈ আছে বড়োলেণ্ড অঞ্চল বহু দীৰ্ঘদিন ধৰি হত্যা হিংসা বিভিন্ন পৰিৱেশৰ মাজত আছে বন্দুক বাৰুদৰ মাজত আৰু সেইটো চিৰদিনৰ কাৰণে নাইকিয়া কৰাৰ কাৰণে আমি UPPL দলে কাম কৰি যাম আৰু আমাৰ যিখিনি প্ৰাৰ্থী বিজয় হৈছে অসম বিধানসভাৰ মজিয়াত যাই পেলাই আমাৰ যিটো উদ্দেশ্য সেইটো তেখেতসকলে লৈ কাম কৰিব আৰু ইয়াৰ লগতে অসমৰ যিটো অসমৰ যিটো লেজিসলেটিভ আছে ইয়াত তেখেতসকলে গৈ পেলাই অসমৰ কাৰণে কাম কৰিব আৰু আমাৰ যিটো কমিটমেণ্ট সেইটো ৰাখি পেলাই তেখেতসকলে সদায় আগবাঢ়ি যাব তো সেইকাৰণে মই বিশেষকৈ আজি ৰাইজক ধন্যবাদ জনাইছোঁ আৰু আপোনালোককো ধন্যবাদ জনাইছোঁ যে আজি এটা শান্তিপূৰ্ণভাৱে আমাৰ কাউণ্টিংটো হৈ গ'ল ভাল এটা পৰিৱেশত হৈ গ'ল আৰু তেনেকুৱা পৰিৱেশ আমি সদায় বিচাৰোঁ মই সকলোলৈ ধন্যবাদ জনাইছোঁ এইবাৰ যদি UPPL হেভি ৱেট BPF নেতাবিলাকত মিনিষ্টাৰবিলাকক হেৰাব পাৰে কেনেকৈ হেৰাব চাওক BPFৰ যিটো হেভি ৱেট বুলি কৈছে তেখেতসকলে পদটো লৈ পেলাই পদবীটো লৈ পেলাই হেভি ৱেট হৈ আছিলে কিন্তু ৰাইজৰ তেখেতসকলে একো কাম কৰা নাই আৰু সেইকাৰণে আজি ৰাইজে তেখেতসকলক প্ৰত্যাখ্যান কৰিছে এইটো মানে প্ৰমীলা ৰাণী ব্ৰহ্মই হওক চন্দন ব্ৰহ্মই হওক বা আমাৰ ৰিহন দৈমাৰী ডাঙৰীয়াই হওক তেখেতসকলে মন্ত্ৰিত্বটো লৈছে কিন্তু ৰাইজৰ প্ৰতি যিটো তেখেতসকলৰ দায়িত্ব আছিলে এই দায়িত্বটো পালন কৰা নাই আৰু সেইকাৰণে আজি তেখেতসকলৰ এই পৰাজয় হ'ব লগা হৈছে আৰু ইয়াত সক্ৰিয়ভাৱে আমাৰ দলীয় কৰ্মীসকলে কাম কৰিছে আৰু বিটিআৰ অঞ্চলৰ মই বিজেপিৰ কৰ্মকৰ্তা GSPৰ কৰ্মকৰ্তাসকলকো ধন্যবাদ জনাইছোঁ আৰু আমাৰ অঞ্চলত বিভিন্ন সমষ্টিত আহি পেলাই অশেষ কষ্ট কৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অশোক সিংঘাল ডাঙৰীয়া তেখেতসকলে কাম কৰিছে মই তেখেতসকলকো ধন্যবাদ জনাইছোঁ আৰু বিশেষকৈ এটা শান্তিপূৰ্ণ নিৰ্বাচন হোৱাৰ কাৰণে মই প্ৰশাসনকো ধন্যবাদ জনাইছোঁ এতিয়ালৈকে কিমান সিট এতিয়ালৈকে 6টা সিট চিয়ৰ হৈছে আৰু আমি আশা কৰি আছোঁ যে এটামান সিট হ'ব পাৰে আৰু নহ'বও পাৰে কিন্তু এতিয়ালৈকে 6টা সিটত বিজয় হোৱা বুলি আমি ইতিমধ্যে খবৰ পাইছোঁ আপোনালোকে যিটো আশা কৰিছে সেইটো সাকসেস হৈছে বুলি আমি 8টা সিটত কণ্টেষ্ট কৰিছোঁ 6টা সিট জিকিছোঁ আৰু আশা কৰিছিলোঁ আমি 8টাৰ ভিতৰত 8টাই জিকিম তো 8টা সিট জিকিব নোৱাৰিলোঁ এনিৱে হাৰ্ড ৱৰ্ক কৰিছে চবে মই ধন্যবাদ জনাইছোঁ চৰকাৰ গঠনৰ ক্ষেত্ৰত আপোনাৰ কিবা নিশ্চয় থাকিব আমি একেলগে ইলেকশ্যন খেলিছোঁ আৰু সেই হিচাপে পৰৱৰ্তী কথাখিনি আমি একেলগে আলোচনা কৰি আগবাঢ়ি যাম মন্ত্ৰী বিচাৰিব সেইটো আমি আলোচনা কৰিম আমাৰ কোৰ টিমৰ মাজত আমি আলোচনা কৰিম প্ৰথমতে UPPL তাৰপিছত আমাৰ যিটো এলায়েন্স টিম আছে ইয়াৰ মাজত আমি আলোচনা কৰিম চিফ মিনিষ্টাৰ যিটো বখনি ক্ষেত্ৰত আপোনালোকে কিবা ৰ'ল চব বিজেপি ডাঙৰ দল ৰাষ্ট্ৰীয় দল ইয়াত নেতা কাক বাছনি কৰিব মুখ্যমন্ত্ৰী কাক বাছনি কৰিব এইটো সম্পূৰ্ণভাৱে বিজেপিৰ নেতৃত্বই এইটো সিদ্ধান্ত ল'ব আমি এইটো নাগৰিক হিচাপে বা আমি এলায়েন্স পাৰ্টনাৰ হিচাপে আমি ক'ব বিচাৰোঁ কি আমাক সদায় অসমত ভাল লিডাৰ লাগে এতিয়া ভাৰতবৰ্ষৰ বিভিন্ন সমস্যা আছে এই সমস্যাৰ লগত অসমতো বহুত সমস্যা আছে এই সমস্যাবিলাক সমাধান কৰাৰ কাৰণে সদায় আমাক ভাল নেতৃত্ব লাগে সেইটোৱে আমি বিচাৰোঁ সমাজ নতুন দিগন্ত বিচাৰি এই ক্ষেত্ৰত যিটো আপোনালোকে কৰিলে এইবাৰ যিটো নিৰ্বাচন ফ্ৰী এণ্ড ফেয়াৰ ৰাইজে আশা সমাজখন চব ৰাইজে বিচৰা নিচিনা এইবাৰ নিৰ্বাচনটো ফ্ৰী এণ্ড ফেয়াৰ নিৰ্বাচন হৈছে যদিও ইয়াত কিছুমানে বাহুবল ধনবল ব্যৱহাৰ কৰিছে তথাপিতো যথেষ্ট আজি ৰাইজৰ যিটো মানসিকতা সেইটো সলনি হৈছে সেইটো আমি ক'ব লাগিব আৰু আজি যিটো ফলাফল
এইটোৱে বুজিবলৈ পাৰে যে ৰাইজে পৰিৱৰ্তন বিচাৰিছিলে আৰু সেই পৰিৱৰ্তনটো ৰাইজে বিচৰাৰ কাৰণে আজি পৰিৱৰ্তনটো পাবলৈ সক্ষম হৈছে। কোভিড মেইনটেনেন্স SOP ইতিমধ্যে ইয়াৰ মাজতে ঘোষণা হ'ল। কোভিডটো যথেষ্ট আমাৰ কাৰণে চিন্তনীয় বিষয়, কাৰণ ইতিমধ্যে অসমতো কোভিড যিটো কেছ সেইটো 0 হৈ যোৱা নাই, সেইটো সদায় পাই আছে কোভিডৰ কেছ, আৰু এজন দুজনকৈ সদায় মানে কেজুৱেলিটিটো হৈ আছে। তো সেইকাৰণে আমি চবে সজাগ হৈ থাকিব লাগিব। মই ৰাইজক সজাগ হৈ থাকিবলৈ আহ্বান কৰিছোঁ। আৰু আজি নিৰ্বাচন ফলাফল আহিল, ইয়াৰ পিছত নিৰ্বাচন প্ৰক্ৰিয়া সম্পূৰ্ণভাৱে সমাপ্ত হৈ গ'ল, আৰু অহাকালিৰ পৰা আমি চবে ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰি ভাল পৰিৱেশত যাতে চবে থাকিবলৈ আৰম্ভ কৰে, মই সেইটো আহ্বান কৰিছোঁ। মাস্ক চবে পৰিধান কৰিব লাগে, চেনিটাইজ কৰিব লাগে, মই সেইটো আহ্বান কৰিছোঁ। আৰু ইয়াৰ লগতে অসমৰ SOPত অলপমান সাল সলনি কৰিব লাগে বুলি মই আহ্বান কৰিছোঁ, কাৰণ বাহিৰৰ পৰা যিবিলাক গাড়ী আহি আছে, ইয়াত বাছৰ পেচেঞ্জাৰসকলক টেষ্ট কৰা হৈছে, ড্ৰাইভাৰক টেষ্ট কৰা হোৱা নাই। গতিকে সেইটো আমাৰ কাৰণে অলপ ৰিস্ক ফেক্টৰ আছে। আৰু ইয়াৰ লগতে সদায় শ ট্ৰাক আহি আছে, এই ট্ৰাকবিলাকক মানে ইয়াত মানে টেষ্ট কৰা হোৱা নাই। আৰু সেইকাৰণে যদি টেষ্ট কৰিব নোৱাৰে, কেনেকৈ ট্ৰাক ড্ৰাইভাৰবিলাকক মানে মানুহৰ কোনো স্পৰ্শত নোযোৱাকৈ, কাৰো ওচৰত টাচ নকৰাকৈ তেখেতসকলে কেনেকৈ যায়, কেনেকৈ ওলাই যাব পাৰে, এই কথাখিনি চাব লাগিব। কাৰণ দৈনন্দিন যিবিলাক অত্যাৱশ্যক বস্তুবিলাক আমাক লাগিব, সেইটো আমি নুই কৰিব নোৱাৰোঁ। কিন্তু ইয়াৰ মাজতে যিবিলাক ট্ৰাক পাৰ্কিং আছে, ট্ৰাক পাৰ্কিংবিলাকত কেছবিলাক পাই আছে। সেইকাৰণে মই অসম চৰকাৰৰ আমাৰ দায়িত্বৰ আমাৰ হেল্থ মিনিষ্টাৰকে আদি কৰি যিসকলে দায়িত্বত আছে, অলপ SOPটো সাল সলনি কৰি তেখেতসকলকো যাতে টেষ্ট কৰিব পাৰে, ইয়াৰ মেজাৰ ল'ব পাৰে, সেইটো মই আহ্বান কৰিছোঁ। ধন্যবাদ। MLA সকল যথেষ্ট যুৱকসকল, এই ক্ষেত্ৰত কি মেছেজ দিব লাগে? এইটো নিউ চাওক, আমাৰ মেক্সিমাম বিধায়কসকলে নতুন হয় আৰু যুৱ হয়, চ' তেখেতসকলৰ অলপ শিকিব লগা আছে, আৰু সেইটো শিকাৰ ব্যৱস্থাটো হৈ যাব। আৰু যিহেতু সমাজৰ প্ৰতি এটা দায়িত্ব লৈ পেলাই ইমান বছৰে কাম কৰি আছিলে, মোৰ বিশ্বাস আছে যে প্ৰত্যেকজনে ভাল পাৰফৰ্মেঞ্চ দিব, ৰাইজৰ ওচৰত গৈ পেলাই ভালকৈ ডেভেলপমেণ্টৰ কাম কৰিব, আৰু অসম এছেম্বলিত যাই পেলাই আমাৰ সমস্যাবিলাক উপস্থাপন কৰাত তেখেতসকলে সফল হ'ব। দলীয় বৈঠক কেতিয়া হ'ব?